जनायाव गं जौसे बिसना थानाय देहा फाहामसालियाव गिदिर केलेंखारि ठिकादारनि हेंथायै गोख्रों राहा लानो थाखाय आसुनि गोख्रों दाबि नंगौ जनाय मुखुमानि सिङाव थानाय गं जौसे बिसना गोनां देहा फाहामसालि लुफुंनायाव जाख्ल'नायनि अजदखौ होदों अल आसाम स्टुडेन्ट इउनियननि गाहाय नेतारि शंकर ज्योति बरुवा धेमाजि जनाय मुखुमानि देहा फाहामसालिनि लुफुंनायाव जाख्ल'नायनि अजद थिखांदों खमैबो 8 कौटिजों बे देहा फाहामसालिखौ लुबाय दं बे देहा फाहामसालि लुबाय थानाय केलेंखारि जानायखौ नुनो मोन्दों लुफुंनाया आबुं जायालासिनो पाक्कानि बेरा आरो वाला गावलांनायखौ नुनो मोन्दों थांनाय 2018 मायथाइनि 11 जुनाव बे देहा फाहामसालिनि लुफुंनाय खामानिखौ आसामनि गिबि मन्त्रि हेमन्त बिश्व शर्मानि बेखेवनायजों जागायनाय देहा फाहामसालियाव गिदिर केलेंखारिनि अजद ठिकादारनि गाहाय थाखोनि रड्समेन अन्थाइ बाला बाहायनायनि अजद दैखांदों आसुनि दैदेनगिरिया आथिखालनि सरकारा केलेंखारि जाख्ल'नाय आरो घुस लानायफोरनिफ्राय उदां खालामनो सानदों नाथाय थारैनो बे जादोंना बे मोनसे गिदिर सोंथि आसुनि बे जायगानि जाय बिथाङा एमएलए आरो एमपि बिथांमोनाबो बिनि सायाव जाबायदि राहा लानांगौमोन बिनि सायाव जेबो राहा लायाखै होनना फोरमायो आसुनि गाहाय नेतारि बिथाङा बिनि सायाव आसामनि गिबि मन्त्रि हेमन्त बिश्व शर्माखौ गोख्रों राहा लानो खावलायो জোনাইৰ নিৰ্মীয়মান মহকুমা অসামৰিক চিকিৎসালয় 100খন বিচনাযুক্ত যিখন চিকিৎসালয় আচলতে 2018 চনত তেতিয়া স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে 2018 চনত আহি আধাৰশিলা স্থাপন কৰিছিল আৰু প্ৰায় 18 কোটি টকা 17 কোটি 24 লাখ অৰ্থাৎ প্ৰায় 18 কোটি টকাৰ ব্যয় সাপেক্ষে এখন ইয়াত চিকিৎসালয় জোনাইবাসী বৃহত্তৰ জোনাইবাসী ৰাইজৰ সুবিধাৰ্থে ইয়াত নিৰ্মাণ কৰা হৈছিল আৰু যথেষ্ট টকা পইচা থকাৰ পিছতো আচলতে যিগৰাকী ঠিকাদাৰ ইয়াত কামত নিয়োজিত কৰা হ'ল সেই ঠিকাদাৰগৰাকীৰ ময়মতালিত এই নিৰ্মীয়মান চিকিৎসালয়খন অপেনিং নহওঁতে অৰ্থাৎ চিকিৎসালয়খনৰ কাম কাজ আৰম্ভ নহওঁতে ইয়াত ফাট মেলিবলৈ ধৰিছে বৃহৎ ফাট মেলিবলৈ ধৰিছে আজি আমি ছাত্ৰ সন্থাৰ এটা সজাতি দলে আহি পৰিদৰ্শন কৰিছোঁ আৰু পৰিদৰ্শনৰ কালত আচলতে আমি হতাশ হৈ পৰিছোঁ এই বৃহত্তৰ জোনাইবাসী ৰাইজৰ স্বাস্থ্যৰ ক্ষেত্ৰত আশা ভৰসাৰ এক স্থল আছিল কাৰণ ইয়াৰ কাষতে 30খন বিচনাযুক্ত এখন চিকিৎসালয় যদিও আছে সেই চিকিৎসালয়খন এই বৃহত্তৰ জোনাইবাসী ৰাইজৰ কাৰণে উপযুক্ত নহয় বা বৃহত্তৰ জোনাইবাসী ৰাইজৰ কাৰণে আৰু অধিক বিচনাযুক্ত চিকিৎসালয়ৰ প্ৰয়োজন আছিল আৰু বিশেষকৈ এই জোনাই অঞ্চলটো হৈছে অসম অৰুণাচলৰ এটা সীমান্তৱৰ্তী অঞ্চল এই অঞ্চলত বৃহৎ সংখ্যক লোকে বিভিন্ন সমস্যা বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে ইয়াত জীৱন নিৰ্বাহ কৰি আছে আৰু তেনে ক্ষেত্ৰত 100খন বিচনাযুক্ত চিকিৎসালয় ইয়াত স্থাপন হৈছিল সেইটো ৰাইজৰ কাৰণে খুব সুখৰ বতৰা আছিল কিন্তু এতিয়া দেখিবলৈ পাইছোঁ এই চিকিৎসালয়খন মুকলি নহওঁতে ইয়াত বৃহৎ ফাট মেলিছে আৰু কামৰ যি নিম্নমানৰ কাম হৈছে সেই কামে আচলতে ৰাইজক হতভম্ব কৰি তুলিছে আৰু সকলো ৰাইজে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বৰ্তমান সময়ত চৰকাৰে শূন্য দুৰ্নীতিৰ কথা কৈ থাকে শূন্য সহনশীলতাৰ কথা কৈ থাকে আৰু খুদ যিগৰাকী মুখ্যমন্ত্ৰীয়ে কথা বতৰাবিলাক কৈ থাকে সেই মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত আধাৰশিলা কৰা সেই সময়ত পুঁজি মোকলাই দিয়া এই চিকিৎসালয়খনৰ নিৰ্মীয়মান অৱস্থাত আচলতে জহি খহি যোৱাটো এটা দুৰ্ভাগ্যজনক কথা বৃহত্তৰ জোনাইবাসী ৰাইজে এই কথা বতৰাবিলাক ভাল পোৱা নাই গতিকে আমি আজি পৰিদৰ্শন কৰিছোঁ মুখ্যমন্ত্ৰীক আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ ইয়াৰ যিগৰাকী স্থানীয় বিধায়কগৰাকীও এই ক্ষেত্ৰত যি ধৰণে ভূমিকা ল'ব লাগিছিল ভূমিকা লোৱা নাই সাংসদগৰাকীয়েও ভূমিকা লোৱা নাই কাৰণ দুয়োগৰাকী ব্যক্তিয়ে উদ্বোধনৰ সময়ত আধাৰশিলাৰ সময়ত এই ঠাইত উপস্থিত আছিল তাৰপিছতো কোনো ধৰণৰ ব্যৱস্থা নোলোৱাটো অতি দুৰ্ভাগ্যজনক কথা গতিকে আমি আজিৰ এই যি আমাৰ চিকিৎসালয় প্ৰাংগণত উপস্থিত হৈ আমি মুখ্যমন্ত্ৰী মহোদয়ৰ এটাই দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ এই চিকিৎসালয়খন ৰাইজৰ অতিকৈ প্ৰয়োজনীয় ৰাইজৰ একমাত্ৰ ভৰসাৰ স্থল গতিকে এই চিকিৎসালয়খন সুন্দৰকৈ নিৰ্মাণ হোৱাটো প্ৰয়োজন আছিল আৰু কাগজে পত্ৰই যিবিলাক আচলতে নৰ্মছ এণ্ড কণ্ডিশ্যন আছে যিবিলাকৰ ভিত্তিত গোটেই চিকিৎসালয়খন নিৰ্মিত হ'ব লাগিছিল আমালৈ অহা অভিযোগ অনুসৰি ঠিকাদাৰ কৰ্তৃপক্ষই এটাও তেখেতসকলে নৰ্মছ এণ্ড কণ্ডিশ্যন মানি চলা নাই গতিকে সম্পূৰ্ণৰূপে এই চিকিৎসালয়খন তদন্তৰ আওতালৈ আনিব লাগে আৰু ইয়াৰ লগত জড়িত যিগৰাকী ঠিকাদাৰগৰাকীৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে আৰু জোনাইবাসী ৰাইজৰ সুবিধাৰ্থে এই চিকিৎসালয়খন সুন্দৰকৈ আৰু আটক-ধুনীয়াকৈ কটকটীয়াকৈ গঢ়ি তুলিব লাগে যাতে এই 100খন বিচনাযুক্ত চিকিৎসালয়খনৰ জৰিয়তে বৃহত্তৰ জোনাইবাসী ৰাইজে স্বাস্থ্যৰ ক্ষেত্ৰত এক সুষম সেৱা লাভ কৰিব পাৰে BA BSc हाबनो गोनां फरायसाफोरनि थाखाय गोनां फोसावथाय गसाइगाव जारागुरि गोविन्द बसुमतारी फरायसालिमायाव BA BSc डिग्रीनि मुं थिसननाया सोलिगासिनो
गिबिसिन मुं थिसनहैनाय सा 150सिम फरायसाफोरा बेसेन नाङाजासे मुं थिसननो हागोन। 150 निफ्राय 200 सानि गेजेराव 75 जौखोन्दो रेहाय, 201 निफ्राय 250सिम 50 जौखोन्दो रेहाय आरो 251 निफ्राय 600 नि गेजेराव मुं थिसननायनि रांखौ 25 जौखोन्दो रेहाय होनाय जागोन। जारागुरि गबिन्द बसुमतारी फरायसालिमाया बड'लेण्ड मुलुगसोलोंसालिजों गनायथि होजानाय गुनगोनां फोरोंगिरिफोरजों लोगोसे फरायसाफोरनि गाहाम सुबिदा गोनां फरायसालिमा। बड', इंराजि, एसामिस, पलिटिकल साइन्स, हिस्टरी, इकोनॉमिक्स, एडुकेशन, फिल'सफी, सशियल'जी, जिअ'ग्राफी आरो मेथ्स आयदाफोरखौ लानानै फरायसाफोरा बे फरायसालिमायाव फरायनो हागोन। लोगोसेयैनो फरायसाफोरा लाइब्रेरिनि सुबिदा, एक्सट्रा कारिकुलार एक्टिभिटीज, कैरियर काउन्सेलिं, सांग्रांथियारि हाबाफारि, रिविजन क्लास, लोगोसे स्पोकन इंग्लिश, सेल्फ डिफेन्स आरो कम्पिउटारनि उफ्रा सोलोंथायबो लानो हागोन। गोनो गोथो मोनदोंब्ला दानो 9706680878 70022271929 आरो 7002131754 जानबुं अनजिमायाव जगाजग खालाम। कलेज वेबसाइट www.gbcj.edu.in, इमेल आईडी govindacollege@gmail.com।